সাইনাথায় নমঃ। শ্ৰী সাই সৎচৰিত অধ্যায় 1। শ্ৰদ্ধা নিবেদন, ঘেঁহু গুৰি কৰাৰ কাহিনী আৰু ইয়াৰ দাৰ্শনিক তাৎপৰ্য। প্ৰাচীন কালৰ পৰা চলি অহা পবিত্ৰ পৰম্পৰা অনুসৰি বিভিন্ন দেৱ দেৱীলৈ সহস্ৰ প্ৰণাম আগবঢ়াই হেমতপন্থে শ্ৰী সাই সৎচৰিত্ৰ ৰচনা কৰাৰ শুভাৰম্ভ কৰে। জয় জয়তে তেওঁ গণেশ দেৱতাক স্তুতি কৰে, যাতে কোনো বাধা বিঘিনি নোহোৱাকৈ গ্ৰন্থখন ৰচনা কৰাৰ কাম সুকলমে সমাধা হয়। আৰু লগতে তেওঁ কয় যে শ্ৰী সাই বাবাই গণেশ দেৱতা। তাৰপিছত তেওঁ বাগদেৱী সৰস্বতীৰ বন্দনা কৰে, যাতে তেওঁ গ্ৰন্থখন লিখি উলিওৱাত প্ৰেৰণা যোগায়। তেওঁ আৰু কয় যে শ্ৰী সাই আৰু সৰস্বতী দেৱীৰ মাজত কোনো প্ৰভেদ নাই, তেওঁলোক দুয়ো অভিন্ন। দৰাচলতে শ্ৰী সাইনাথে নিজেই নিজৰ জীৱন সংগীত গাইছে। তাৰপিছত তেওঁ সৃষ্টিকৰ্তা, ত্ৰাণকৰ্তা আৰু লয়কৰ্তা দেৱতা যথাক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক বন্দনা কৰি কয় যে শ্ৰী সাইনাথ আৰু তেওঁলোক একেই, তেওঁলোকৰ মাজত কোনো প্ৰভেদ নাই। সৎগুৰু শ্ৰী সাইনাথে সংসাৰ বৈতৰণি পাৰ হোৱাত আমাৰ একমাত্ৰ সহায়। ইয়াৰ পিছত তেওঁ নিজৰ ইষ্ট দেৱতা নাৰায়ণ আদিনাথক স্তুতি কৰে। পৰশুৰামে সাগৰৰ বুকুৰ পৰা উদ্ধাৰ কৰা কুংকণতেই নাৰায়ণ আদিনাথৰ আৱিৰ্ভাৱ হৈছিল। লগতে তেওঁ নিজৰ বংশৰ আদি পুৰুষকো বন্দনা কৰে। তাৰপিছত তেওঁ ভৰদ্বাজ মুনিৰ বন্দনা কৰে। শ্ৰী সাইনাথৰ জন্ম ভৰদ্বাজ গোত্ৰত। ভৰদ্বাজ মুনিৰ পিছত তেওঁ প্ৰাচীন কালৰ যজ্ঞবল্ক, ভৃগ, পৰাশৰ, নাৰদ, বেদব্যাস, সনক সনন্দন, সনত কুমাৰ, শুক, শৌনক, বিশ্বামিত্ৰ, বশিষ্ঠ, বাল্মীকি, বামদেৱ, জৈমিনী, বৈশম্পায়ন, নৱযোগীন্দ্ৰ আদি ঋষিমুনিসকলৰ বন্দনা কৰি উঠি সাম্প্ৰতিক কালৰ নিবৃত্তি জ্ঞানদেৱ, ফুপন, মুক্তাবাই, জনাৰ্দন, একনাথ, নামদেৱ, তুকাৰাম, কাহ্না আৰু নৰহৰি আদি সিদ্ধ পুৰুষ মহিলাসকলৰো বন্দনা কৰে। তাৰপিছত তেওঁ ককা দেউতাক সদাশিৱ, দেউতাক ৰঘুনাথ, তেওঁৰ মাতৃক হেমতপন্থে পানী কেঁচুৱা থাকোঁতে তেওঁ মাতৃক হেৰুৱাইছিল। তেওঁক তুলি তালি ডাঙৰ দীঘল কৰা পেহীয়েক আৰু তেওঁৰ অতি মৰমৰ ককায়েকক স্মৰণ কৰি সহস্ৰ প্ৰণাম আগবঢ়ায়। তাৰপিছত পাঠসকলে যাতে তেওঁ ৰচনা কৰা শ্ৰী সাই সৎচৰিত্ৰ গ্ৰন্থখন পূৰ্ণ নিষ্ঠা আৰু মনোযোগেৰে পঢ়ে, তাকে কামনা কৰি পাঠসকললৈও তেওঁ প্ৰণাম আগবঢ়ায়। শেষত তেওঁ তেওঁৰ গুৰু শ্ৰী সাইনাথলৈ তেওঁৰ সাষ্টাংগ প্ৰণাম আগবঢ়ায়। শ্ৰী সাইনাথ হ'ল শ্ৰী দত্তাত্ৰেয়ৰ অৱতাৰ। শ্ৰী সাইনাথেই সকলোৰে শেষ আশ্ৰয়। পৰমেশ্বৰ সকলো জীৱতে বিৰাজমান। জগত মিথ্যা, ব্ৰহ্ম সত্য। এই তত্ত্ব কথা হেমতপন্থকে আদি কৰি সকলোৱে শ্ৰী সাইনাথৰ পৰা শিকিব পাৰে। তাৰপিছত তেওঁ পৰাশৰ, ব্যাস আৰু শাণ্ডিল্য আদি ঋষিসকলে নিৰ্ণয় কৰি থৈ যোৱা ভক্তি মাৰ্গৰ বিভিন্ন নিয়ম প্ৰণালীসমূহৰ সংক্ষিপ্ত বিৱৰণ দি উঠি তলৰ কাহিনীটো বৰ্ণনা কৰে। ইংৰাজী 1910 চনৰ কিছু সময়ৰ পিছৰ ঘটনা। এদিন ৰাতিপুৱা সাই বাবাৰ দৰ্শন লাভ কৰাৰ উদ্দেশ্যে মই শিৰডীৰ বাবাই বাস কৰা মছজিদটোলৈ যাওঁ। মছজিদত উপস্থিত হৈ মই যিটো দৃশ্য প্ৰত্যক্ষ কৰিলোঁ, তাক দেখি মই আচৰিত আৰু অভিভূত হৈ পৰিলোঁ। হাত মুখ ধুই উঠি সাই বাবাই ঘেঁহু খুন্দি গুৰি কৰিবলৈ প্ৰস্তুতি কৰি আছিল। মজিয়াত তেওঁ এক মোনা ঘেঁহু ঢালি লৈ শিলেৰে নিৰ্মিত হাতেৰে ঘূৰোৱা গধুৰ চাকি এটা চপাই ল'লে। তাৰপিছত এখন চালনীত ঘেঁহু তুলি লৈ পিন্ধি থকা কাফনিৰ হাত কুচাই লৈ নিজ হাতেৰে ঘেঁহু ঢালি দি চাকি ঘূৰাবলৈ ধৰিলে। এই দৃশ্য দেখি মই চিন্তা কৰিলোঁ, বাবাই নিজেতো ভিক্ষা কৰিহে জীৱন নিৰ্বাহ কৰে, নিজৰ বুলিবলৈতো তেওঁৰ কোনো সঞ্চয় বা সম্পত্তি নাই। তথাপিনো কিয় তেওঁ নিজ হাতেৰে চাকি ঘূৰাই ঘেঁহু গুৰি কৰিবলগীয়া হৈছে?
সেই সময়ত তাত উপস্থিত থকা আন কিছুমান লোকেও এনেধৰণে চিন্তা কৰিবলৈ ধৰিলে। কিন্তু বাবাক এই প্ৰশ্ন সুধিবলৈ কোনেও সাহস গোটাব পৰা নাছিল। বাবাই নিজ হাতেৰে চাকি ঘূৰাই ঘেঁহু গুৰি কৰি থকাৰ বাতৰি শিৰডিত বিয়পি পৰিল। বাবাৰ এই দৃশ্য চাবলৈ অনেক পুৰুষ মহিলাৰ মছজিদত সমবেত হ'ল। তাৰ মাজৰ পৰা 4গৰাকী মহিলাই সাহস কৰি আগবাঢ়ি গৈ বাবাক ঠেলি আঁতৰাই ঘেঁহু গুৰি কৰি থকা চাকিৰ হাতোৰাটো নিজৰ হাতলৈ আনে আৰু বাবাৰ বন্দনা গাই গাই চাকিটো ঘূৰাবলৈ ধৰিলে। প্ৰথম অৱস্থাত বাবাৰ কিছু খং উঠিছিল যদিও মহিলা 4গৰাকীৰ ভক্তি আৰু সশ্ৰদ্ধা ভাল পোৱা দেখি বাবা আনন্দিত হ'ল আৰু তেওঁ মিচিকিয়াই হাঁহিলে। চাকি ঘূৰাই ঘূৰাই মহিলা কেইগৰাকীয়ে ভাবিবলৈ ধৰিলে, বাবাৰতো নিজৰ বুলিবলৈ কোনো সন্তান, সম্পত্তি, ঘৰ বাৰী বা আন কাৰোবাক ভৰণ পোষণ দিয়াৰ দায়িত্বও নাই। তেওঁতো ভিক্ষা কৰিয়েই জীৱন নিৰ্বাহ কৰে। এতেকে ৰুটি বনাবলৈ তেওঁৰতো ঘেঁহুৰ কোনো প্ৰয়োজন নাই। গতিকে ইমান সোপা আটা ময়দাৰে তেওঁনো কি কৰিব? বোধহয় দয়ালু বাবাই এই আটা ময়দাখিনি আমাকে নিজৰ মাজত ভগাই ল'বলৈ ক'ব। বাবাৰ গুণানুকীৰ্তন গাই গাই এইদৰে ভাবি থাকোঁতেই তেওঁলোকে গোটেইখিনি ঘেঁহু গুৰি কৰা কাম সমাপ্ত কৰি পেলালে। তাৰপিছত চাকিটো আঁতৰাই লৈ গুৰি কৰা ঘেঁহুখিনি মহিলা 4গৰাকীয়ে নিজৰ মাজত ভগাই লৈ ঘৰা-ঘৰি যাবলৈ সাজু হ'ল। এই পৰ্যন্ত বাবা শান্ত আৰু সুস্থিৰ হৈ আছিল। কিন্তু মহিলা কেইগৰাকীৰ কাণ্ড দেখি বাবা খঙত অগ্নিশৰ্মা হৈ উঠিল আৰু তেওঁলোকক গালি দি ক'বলৈ ধৰিলে, তোমালোক পাগল হৈছা নেকি যে নিজৰ পিতৃগৃহৰ পৰা বস্তু উঠোৱা দি ঘেঁহুবোৰ নিজৰ ঘৰলৈ নিবলৈ ওলাইছা? মই কেতিয়াবা তোমালোক কাৰোবাৰ পৰা ঘেঁহু ধাৰলৈ আনিছিলোঁ নেকি যে তোমালোকে ইয়াৰ পৰা এনেকৈ কাৰো অনুমতি নোলোৱাকৈ ঘেঁহুবোৰ লৈ যাবলৈ ওলাইছা? এতিয়া শুনা, ঘেঁহু গুৰিবোৰ লৈ গৈ গাঁৱৰ 4 সীমাত ছটিয়াই দি আহাগৈ। বাবাৰ কথা শুনি মহিলা কেইগৰাকীয়ে বৰ লাজ পালে আৰু ইজনীয়ে সিজনীৰ কাণত ফুচফুচাই বাবাৰ নিৰ্দেশ অনুসৰি ঘেঁহুখিনি লৈ গৈ গাঁৱৰ চাৰিওপিনে ছটিয়াই দিয়েগৈ। মই শিৰডিৰ ৰাইজৰ পৰা বাবাৰ এই কাৰ্যৰ নিগুড়াৰ্থ জানিব বিচৰা তেওঁলোকে মোক কৈছিল যে ই আছিল গাঁৱত সংক্ৰামক ৰূপ ধাৰণ কৰা কলেৰা ৰোগ নিৰ্মূল কৰাৰ বাবে বাবাৰ স্বকীয় আৰু বিশেষ ব্যৱস্থা। দৰাচলতে ই ঘেঁহু নহয়, কলেৰাকহে পিহি গুৰি কৰি গাঁৱৰ বাহিৰলৈ খেদি পঠিওৱা হৈছিল। তেতিয়াৰ পৰা শিৰডিত কলেৰা ৰোগ শাম কাটে আৰু গাঁৱলৈ শান্তি ঘূৰি আহে। এই কথাখিনি শুনি মই আনন্দিত হৈছিলোঁ হয়, লগে লগে কিন্তু মোৰ উৎকণ্ঠাও বৃদ্ধি পালে আৰু মই নিজেই নিজকে প্ৰশ্ন কৰিবলৈ ধৰিলোঁ, ঘেঁহু আৰু কলেৰাৰ মাজতনো কি সম্পৰ্ক থাকিব পাৰে? দুয়োৰে মাজতনো কি ধৰণৰ কাৰ্যকাৰণ সম্পৰ্ক থাকিব পাৰে আৰু কিদৰে বাৰু ইয়াক বুজিব পৰা যায়? এই দুৰ্বোধ্য ঘটনাৰ বৰ্ণনা মই লিখা উচিত আৰু অন্তৰ ভৰি বাবাৰ সাৱলীল লীলাৰ গীত মই গাম। এই কথা ভাবি মোৰ হৃদয় আনন্দত পুলকিত হৈ উঠিল আৰু ইয়াৰ পৰাই মই বাবাৰ জীৱনী শ্ৰী সাই সৎচৰিত্ৰ লিখিবলৈ অনুপ্ৰেৰণা লাভ কৰোঁ। বাবাৰ কৃপা আৰু আশীৰ্বাদৰ ফলতে মই এই কাম সুকলমে সমাধা কৰিবলৈ সক্ষম হওঁ। ঘেঁহু গুৰি কৰা কাৰ্যৰ দাৰ্শনিক তাৎপৰ্য। শিৰডিৰ গাঁওবাসীয়ে দিয়া উপৰিউক্ত ব্যাখ্যাৰ উপৰি সাই বাবাই ঘেঁহু গুৰি কৰা ঘটনাৰ এক দাৰ্শনিক তাৎপৰ্য আছে বুলিও মই ভাবোঁ। শিৰডিত বাবাই প্ৰায় 60 বছৰ কাল বাস কৰিছিল। সেই সময়ছোৱাত কেৱল ঘেঁহুৱেই নহয়, তেওঁৰ অগণন ভক্তৰ পাপ, শাৰীৰিক মানসিক দুখ কষ্ট আৰু দুৰ্দশা আদিও তেওঁ প্ৰায় প্ৰতিদিনে পিহি গুৰি কৰিছিল। তেওঁ ঘেঁহু গুৰি কৰা শিল দুচটাৰ ওপৰৰ ছটা হ'ল ভক্তি আৰু তলৰ ছটা হ'ল কৰ্ম। চাকিটোৰ ওপৰৰ শিলটো ঘূৰোৱা নালডাল হ'ল ধ্যান। মানুহৰ বিভিন্ন প্ৰবৃত্তি, প্ৰৱণতা, কাম, বাসনা, পাপ, সত্ব, ৰজ আৰু তম, এই ত্ৰয়োগুণ তথা অহংকাৰ আদি দুখবোৰেই হৈছে
আত্মজ্ঞান লাভৰ পথত প্ৰধান অন্তৰায়। এই দুখসমূহ প্ৰথমে পিহি খুন্দি গুৰি কৰি বিনাশ নকৰিলে আত্মজ্ঞান লাভ সম্ভৱপৰ নহয়। ই আছিল বাবাৰ দৃঢ় বিশ্বাস। এই প্ৰসংগত কবীৰৰ এটা কাহিনী মনলৈ আহে। এদিন এগৰাকী মহিলাই চাকিত ঘেঁহু গুৰি কৰি থকা দেখি কবীৰে তেওঁৰ গুৰু নিপত্তিৰঞ্জনক কৈছিল, চাকিত ঘেঁহু গুৰি হোৱাৰ দৰে এই ভৱসংসাৰৰ পাকচক্ৰৰ হেঁচাত পৰি ময়ো চূৰ্ণকৃত হোৱাৰ মৰ্মবেদনা অনুভৱ কৰিছোঁ। তাৰ ফলত মোৰ নয়ন অশ্ৰুসিক্ত হৈ পৰিছে। তেতিয়া নিপত্তিৰঞ্জনে তেওঁক সান্তনা দি ক'লে, ভয় নকৰিবা, মোৰ দৰে তুমিও চাকিৰ নালডালত অৰ্থাৎ জ্ঞানৰ খুঁটিডালত সজোৰে মুঠি মাৰি ধৰা। আন কোনো ফালে বিচলিত নহৈ তোমাৰ সমস্ত ধ্যান নিজৰ অন্তৰাত্মাক ন্যস্ত কৰি ৰাখিব পাৰিলে সেই ভৱসাগৰৰ পাকচক্ৰৰ পৰা তোমাৰ মুক্তি নিশ্চিত। ওম শ্ৰী সদ্গুৰু সাইনাথাৰ প্ৰণামস্তু। শুভং ভৱতু। ওম শান্তি শান্তি শান্তি। অধ্যায় সমাপ্ত।